Hello everyone, welcome back to my YouTube channel Pinky Besha Blogole আপোনালোকক স্বাগতম জনাইছো আৰু আজি মোৰ বাৰ্থডে হয় আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই সদায় সুস্থ হৈ থাকিব পাৰো আৰু ভাল ভাল ভিডিও মই আপোনালোকক আপলোড দিব পাৰো মোৰ এই বাৰ্থডে দিনটো আজি মই কি কৰিলো আপোনালোকে হেইখলৈকে ভিডিওটো চাই থাকিব আছে মৰ্নিংৰ 9টা বাজিছে আৰু এতিয়া মোৰ কামবোৰ হৈ গল আৰু এতিয়া মই ফ্ৰেশ হৈ যাম এতিয়া মোৰ সকলো কাম খতম হৈ গল আৰু এতিয়া পোন প্ৰথমে মই ভগৱানৰ চৰণত এখন বন্তি জ্বলাই আশীৰ্বাদ লৈ লওঁ Let's go. Freedom. পূজা কৰি ললো এতিয়া প্ৰথমতে ভগৱানৰ আশীৰ্বাদ লৈ ললো আজি মৰ্নিং মই একোৱে খোৱা নাছিলো কাৰণ যেহেতুকে জন্মদিন তেন্তে মন্দিৰত বন্তিখোৰ নজ্বলাকৈ খাবলৈ ভাল নালাগে সেইকাৰণে এতিয়া বন্তিখোৰ জ্বলাই লৈছো যেহেতুকে এতিয়া এক কাপ চাহ বনাইছো এতিয়া এক কাপ চাহ খাই লওঁ নহলে মোৰ মূৰটো বহুত বিষাব কাৰণ যেহেতুকে মই ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়া মোৰ ভাত বনি গ'ল আৰু এতিয়া মই নিজৰ বাৰ্থডেৰ বাবে কিবা অকমান বনাওঁ প্ৰথমে বনাম মই কেক কাৰণ কেকত বহুত টাইম লাগে বনাবলৈ আৰু মই বনাই দিম গুজৰাটী ডিছ ঢোকলা আৰু পায়স অকমান বনাই দিম এতিয়া বলক আমি বনাবলৈ যাওঁ মই ক্ষীৰটো বনাই লওঁ কাৰণ যেহেতু ক্ষীৰত বহুত টাইম লাগে আৰু আগতে ক্ষীৰটো বনাই লওঁ ক্ষীৰটো মই বনোৱাৰ কাৰণে গাখীৰটো গৰম হ'বলৈ দিছোঁ ক্ষীৰটো হোৱাৰ পিছতে মই মোৰ কেকটো আৰম্ভ কৰিম ক্ষীৰ ৰেডি হৈ গ'ল এতিয়া মই কেকৰ আৰম্ভণি কৰোঁ এতিয়া মই কেকৰ ৰেডি কৰি আছোঁ এতিয়া কেকৰ বেটাৰটো বনাই ল'লোঁ এতিয়া যাওঁ কেক বনাবলৈ এতিয়া মোৰ বেটাৰটো দি দিওঁ পেনত আৰু এতিয়া কেকটো বহাই দিওঁ মই এতিয়া মোৰ কেকৰ বেটাৰটো ৰেডি হৈ গ'ল কেকটো বহাই দিলোঁ আৰু কেকটো এতিয়া ৰেডি হৈ আছে আৰু তাৰ লগতে মই ক্ৰীমটো ৰেডি কৰিলোঁ ডেক'ৰেশ্যনৰ বাবে বাৰ্থডে ডেক'ৰেশ্যন আজি মোৰ ছোৱালীটোহে কৰি আছে এইবিলাক তাইয়ে বেলুন ফুকাই পিনে তাই ডেক'ৰেশ্যন কৰি আছে মোৰ বাৰ্থডে ডেক'ৰেশ্যনবিলাক আজি তাইয়ে কৰিব তেন্তে আজি তাইক কৰিব দিছোঁ এইবিলাক এটা এটাকৈ সজাই আছে তাই হৈ গ'ল এয়া মোৰ কেকটো ৰেডি হৈ গ'ল এতিয়া মই ঠোকলা বনাবলৈ যাওঁ এতিয়া মোৰ কেকটো ক্ৰীম লগাই ল'লোঁ এতিয়া তাক মই ছেট হ'বলৈ দিম তাৰপিছত মই ডেক'ৰেশ্যন কৰিম আৰু ডেক'ৰেশ্যনটো মই এতিয়া নেদেখাওঁ যেতিয়া মই কেক কাটিং কৰিম তেতিয়াহে মই কেকটো দেখুৱাম সকলোবোৰ ৰেডি হৈ গ'ল মই এতিয়া ৰেডি হ'বলৈ যাওঁ এতিয়া কেক কাটিং সময় আৰু মই হৈ গ'লোঁ ৰেডি এতিয়া মই কেক কাটিম আৰু মই আজি কি বনালোঁ মই এতিয়া দেখাম আপোনালোকক এয়া বনাইছিলোঁ মই ঢোকলা আৰু এইটো মই বনোৱা কেক আৰু এইখিনি পায়স বাছ এইখিনি বনাইছোঁ আৰু যিহেতুকে মই এতিয়া কেক কাটিম কিন্তু মোৰ হাজবেণ্ড আহি পোৱা নাই আৰু মোৰ ল'ৰা ছোৱালীকেইটাৰ যিহেতুকে মৰ্ণিং স্কুল আছে সেইবাবে আমি এই কেকটো কাটিং কৰি লওঁ এয়া মোৰ বাৰ্থডে চেলিব্ৰেশ্যন মই কৰি ল'লোঁ মোৰ বাচ্চাকেইটাৰ লগত আৰু বহুত বেয়া লাগিছে যিহেতুকে মোৰ হাজবেণ্ড আজি মোৰ বাৰ্থডে দিনাখনে নাই ডিউটিত গৈছে আৰু এনেকুৱা দুখ লগা বাৰ্থডে একো হ'ব নোৱাৰে যিয়ে নহওক মোৰ ল'ৰা ছোৱালীকেইটাৰ লগত মই বাৰ্থডে মোৰ নিজৰ এনজয় কৰিলোঁ বহুত ভাল লাগিল আৰু এই ডেক'ৰেশ্যনবোৰ মোৰ ছোৱালীয়ে কৰিছে কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আজিলৈ এইখিনি আছিলে যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় তেনে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব